Hello everyone, welcome to ClassFix board exams which is part of ClassFix Academy. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মেট্ৰিকৰ ৰিজাল্ট সম্পৰ্কে অৰ্থাৎ 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰিম আৰু ডেফিনেটলি অফিচিয়েল ইনফৰমেশ্যন কি হয় সেই সম্পৰ্কে আমি ডিছকাশ্যন কৰিম সো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা প্ৰশ্ন থাকে কিবা সুধিব লগা থাকে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম তাৰ লগতে আপোনালোকক জনাইছো যে আমি ClassFix board exams ইউটিউব চেনেলত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে ক্লাसेছ ষ্টাৰ্ট কৰিছো আৰ্টছ সায়েন্স আৰু কমাৰ্চ তিনিটা ষ্ট্ৰীমৰে ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ ক্লাছেছবোৰ কৰিব পাৰিব সো যদি আপোনালোকে মেট্ৰিক পৰীক্ষা দিছে বা আপোনালোকে অভিভাৱক হিচাপে চাই আছে আপোনালোকৰ ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিছে তাতে ডেফিনেটলি আপোনালোকে চেনেলটো ৰেকমেণ্ড কৰিব বা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে গোটেইখিনি পাই যাব আৰু তাৰ লগে লগে আপোনালোকে যেতিয়া আমি লাইভত আহিম নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিলে আপোনালোকে লাইভ সেশনত জয়েন কৰি ক্লাছেছবিলাক কৰিব পাৰিব তাৰ লগতে আপোনালোকে যদি ডেডিকেটেড বেচ জয়েন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আমাৰ এপ ClassFix Academy যেটো গুগল প্লে ষ্টৰত এভেইলেবল হয় হেতু আপোনালোকে ইনষ্টল কৰি ল'ব তাতে আপোনালোকে বেচখিনি পাই যাব সো যিকি নহওক আমি এতিয়া ভিডিঅ' যেটো মূল টপিক হেতুলৈকে আহিছো যে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কি দিব নটিফিকেশ্যন কি আছে অফিচিয়েল সো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 এপ্ৰিল তাৰিখ জনাইছে সো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা মিটিঙত এই কথাটো জনাইছে যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব কিন্তু অফিচিয়েল কোনো আপডেট অহা নাই আপোনালোকে ইয়াতে দেখা পাইছে নটিফিকেশ্যনত কোনো ধৰণৰ অফিচিয়েল আপডেট নাই ৰিগাৰ্ডিং মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কে কোনো ধৰণৰ আপডেট নাই তাৰ বিশেষ কাৰণটো হ'ল যে বৰ্তমান গোটেই ৰাজ্যত নিৰ্বাচনৰ বতা বলিছে সো এই নিৰ্বাচনৰ সময়ত সবে ব্যস্ত হৈ আছে সো যিমান বিভাগীয় কৰ্তৃপক্ষ আছে তাৰ লগতে যিমান অফিচিয়েলছ মানুহবিলাক আছে সবে বিজি হৈ আছে তো সেই কাৰণে সাগে ডেটটো অফিচিয়েলি এনাউন্স হোৱা নাই যদি নিৰ্বাচন 9 তাৰিখে ভালে ভালে হৈ যায় আৰু কোনো ধৰণৰ বিশেষ মানে তেনেকুৱা সিচুৱেশ্যন নহয় তেন্তে আমি এক্সপেক্ট কৰিব পাৰি যে 10 তাৰিখে ৰিজাল্টটো আহিব সো 9 তাৰিখে সন্ধিয়া মানে এটো সাগে জনাব লাগে কাৰণ ৰিজাল্টৰ একদিন আগতে জনোৱা হয় আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এটো টুইট যোগে জনাব বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটো টুইট যোগে জনাব সো ডেফিনেটলি আমি 9 তাৰিখে সন্ধিয়া বা আবেলি বা 9 তাৰিখে মোটামুটি গম পাই যাম যে ৰিজাল্টটো আহিব নে নাই কিন্তু এতিয়ালৈকে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই সো কিবাকে যদি কিবা বিশেষ পৰিস্থিতিত যদি 10 তাৰিখত ৰিজাল্টটো নিদিয়ে তেন্তে 10 তাৰিখ 11 12 বা 13 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব সো বিহুৰ আগে আগে ৰিজাল্টটো ডিক্লেয়াৰ হ'ব সো তেনে ক্ষেত্ৰত আপোনালোকৰ 10 তাৰিখ ডিক্লেয়াৰ হোৱাৰ এটা হাই চান্স আছে কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো জনাইছে কিন্তু 10 তাৰিখত ডিক্লেয়াৰ নহলেও আপোনালোকে 13 তাৰিখৰ আগে আগে ৰিজাল্টটো পাই যাব মেট্ৰিকৰ সো যিমান ছাত্ৰ ছাত্ৰী আছে সবকে মই শুভকামনা দিছো যে তেওঁলোকে যেদৰে এক্সপেক্ট কৰিছে ৰিজাল্ট যাতে তেনেকৈ হয় আৰু আগন্তুক যি তেওঁলোকৰ ফাৰ্ষ্ট ইয়াৰৰ প্ৰিপাৰেচন হেতু ClassFix Academy অৰ্থাৎ ClassFix board examৰ হয়তো খুব ধুনীয়াকৈ চলাব পাৰিব সো ভিডিঅ'টো ইমানে আছিলে ইনফৰমেশ্যন যে অফিচিয়েল এতিয়ালৈকে নটিফিকেশ্যন অহা নাই যেটো মই অলৰেডি আপোনালোকক দেখাইছো ইয়াতে অফিচিয়েল নটিফিকেশ্যন নাই কিন্তু 10 তাৰিখে ৰিজাল্ট এটা ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে যদি 10 তাৰিখে নহয় তেন্তে আপোনালোকে 13 তাৰিখৰ ভিতৰত ৰিজাল্টটো পাই যাব সো অল দা বেষ্ট এভৰিওয়ান ৰিজাল্ট বহুত ভাল হ'ব আৰু নেক্সট যেটো আপোনালোকৰ প্ৰিপাৰেচন যেটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তাৰ পিছত সেকেন্ড ইয়াৰৰ হেতু আপোনালোকে খুব ধুনীয়াকৈ ClassFix board examত চলাব পাৰিব সো ভিডিঅ'টো ইমানতে শেষ কৰিছো কিবা সুধিব লগা থাকিলে কমেন্ট সেকশনত জনাব আৰু ডেফিনেটলি আমি ডাউটখিনি আপোনালোকৰ ক্লিয়াৰ কৰি দিবলৈ যত্ন ল'ম বাই বাই টেক কেয়াৰ